বন্ধু বান্ধৱীসকল বৰ্তমান মই আছোঁ লংকা ডাবলঙৰ এয়া LP স্কুল দেখা পাইছেনে? আৰু এই LP স্কুলৰ আগফালে এটা স্পীড ব্ৰেকাৰ আছে। এইটো ভাল কথা, স্পীড ব্ৰেকাৰ থকা প্ৰয়োজন, কাৰণ ইয়াতে স্কুল আছে। কিন্তু কি হয়, এই স্পীড ব্ৰেকাৰটো দেখা পোৱা নাযায়। বহুতে স্পীডত আহি এইটোৰ ওপৰেদি যাওঁতে এক্সিডেণ্ট হয়। আজি কি কৰিম জানেনে? আজি এইটো কালাৰ কৰিম। কালাৰ অলপ ওচৰৰ ফালে আনিবা, দেখাবা। এই দেখিছে, এয়া মই কালাৰ আনিলোঁ, হোৱাইট কালাৰ। এইটোৰ ওপৰত হোৱাইট কালাৰ লগাম। এই হোৱাইট কালাৰটো লগালে কি হয় জানেনে? এই হোৱাইট কালাৰটো লগাৰ লগে লগে যদি কোনো গাড়ী বাইক আহে স্পীডত, দূৰৰ পৰা দেখা পাব ইয়াত স্পীড ব্ৰেকাৰ আছে। দূৰৰ পৰা যেতিয়া দেখা পাব নিশ্চয় ব্ৰেক মাৰিব। ঢালিব নালাগে দিয়া। স্পীড ব্ৰেকাৰ যেতিয়া দেখা পাব কি হ'ব, দূৰৰ পৰা ব্ৰেক মাৰিব। দূৰৰ পৰা ব্ৰেক মাৰিলে এক্সিডেণ্ট নহ'ব, কোনো দুৰ্ঘটনা নহ'ব। হৈ আছে না কালাৰবোৰ? হৈ আছে না? হয় আছে। ভালে হৈছে দিয়ক। তো যাতে একো এক্সিডেণ্ট নহয়, স্কুলৰ আগত কোনো দুৰ্ঘটনা নহয়, সেই বুলি মই কালাৰটো লগাই দি আছোঁ। এইটো হোৱাইট কালাৰ লগাই দিওঁ, তেনেহ'লে দূৰৰ পৰা দেখা পাব। বাকী আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব মোৰ এই কামটো কেনেকৈ হৈছে, ভাল হৈছে নে বেয়া হৈছে জনাবচোন। দেখা পাইছেনে? দেখা পোৱা যায়তো ন? দেখা পোৱা গ'লে হৈছে আৰু কি কৰিম এতিয়া? এইটো আছিল আজিৰ কাম, যাতে কাৰো এক্সিডেণ্ট নহয়, দুৰ্ঘটনা নহয়। কালাৰটো লগাই দিলোঁ, এতিয়া দূৰৰ পৰা দেখা যাব। চাওঁ মই দূৰৰ পৰা দেখা যায় নেকি। ইয়াৰ পৰা দেখা গৈছে হোৱাইট কালাৰ আছে, আৰু অলপ দিবলগীয়া আছে, আৰু অলপ এইফালে দি দিম, আৰু অলপ এইফালে দি দিম। এতিয়া দূৰৰ পৰা দেখা যাব ইয়াত এটা স্পীড ব্ৰেকাৰ আছে বুলি। কষ্ট হৈ গ'ল, এনে বহুত কাম কৰিছোঁ আজি, আৰু লাষ্টত ভাবিলোঁ যে নাই, আমাৰ ডাবলঙত এই কামটো কৰাৰ প্ৰয়োজন, সেইকাৰণে এইটো কৰিলোঁ। আপোনালোকক ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব, যাতে চবে এই বস্তুটো দেখে। আৰু আপোনালোকৰ এইফালে যদি এনেকুৱা স্পীড ব্ৰেকাৰ থাকে, এনেকুৱা কালাৰ চালাৰ লগাই দিব, কাৰণ নিজৰ নিজৰ জেগা, নিজৰ নিজৰ ঠাই নিজে নিজে সুৰক্ষিত ৰাখিব লাগিব। নিজৰ নিজৰ বাহনবোৰ নিজেই সুৰক্ষিত ৰাখিব লাগিব, নহ'লে দুৰ্ঘটনা হ'ব পাৰে। এতিয়া মোৰ ঘৰৰ ওচৰত বুলি মই কৰিলোঁ, আপোনাৰ ঘৰৰ ওচৰত আপুনি কৰিব লাগিব, নহ'লে কোনে কৰিব? এনিৱে ভিডিঅ'টো কেনেকৈ লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ' সমাপ্ত কৰোঁ, ধন্যবাদ।